আমাৰ অসমৰ প্ৰতিগৰাকী বিধায়কে তেওঁলোকৰ অন্তৰ্গত যিমানবোৰ মিউনিচিপালিটি আছে মিউনিচিপালিটিসমূহত তেওঁলোকে মানে পদেন্য সদস্য আৰু সেই পদেন্য সদস্য হিচাপে আমি শপত গ্ৰহণ কৰিব লাগে। আজি মই সৰভোগ পৌৰসভাৰ পদেন্য সদস্য হিচাপে আজি মই শপত গ্ৰহণ কৰিছোঁ আৰু কৰি পেলাই নথৈ আনন্দিত হৈছোঁ যে সৰভোগৰ টাউনখনক উন্নয়নৰ লগত মই জড়িত হ'ব পাৰিম। আৰু আজিৰ দিনটো এইকাৰণে মোৰ ভাল লাগিছে যে আজিৰ দিনটোতে 40 লাখ টকা ব্যয় সাপেক্ষে এটা নতুন বজাৰ গৃহৰ কাম আজি শুভাৰম্ভ কৰা হ'ল আৰু লগতে আমি 6খন মানে যান আৰু 6খন যান সেই 6খন যান বিশেষকৈ এখন ছুপাৰ চাকাৰ মানুহৰ ঘৰত যিমানবোৰ চেনিটাৰী টেংক আছে টেংকৰ পৰা যাতে মলসমূহ যাতে টানি পেলাই অন্য জেগাত যাতে পেলাব পাৰে তাৰ কাৰণে এখন ছুপাৰ চাকাৰ এখন JCB আৰু জাবৰ নিষ্কাশনৰ কাৰণে 4খন গাড়ী সৰ্বমুঠ 6খন গাড়ী পৌৰসভাই আজি ৰাইজলৈ উৎসৰ্গা কৰিছে আৰু সেইটো মই আনুষ্ঠানিকভাৱে মই আজি মুকলি কৰিছোঁ। মই সৰভোগ পৌৰসভাই যিমানখিনি কাম কৰিলে এই কামৰ অগ্ৰগতি দেখি মই সন্তুষ্টি লাভ কৰিছোঁ। কাৰণ কিয় যিহেতু বিশেষকৈ আমি যদি চাওঁ যি আমাৰ ছিগনেচাৰ প্ৰজেক্টৰ অন্তৰ্গত ছিগনেচাৰ প্ৰজেক্টটো আচলতে মূলগত উদ্দেশ্য আছিলে যে বিবাহ ভৱন বনোৱাৰ কাৰণে। আজি মই দেখিলোঁ যে প্ৰায় 18খনতকৈ বেছি বিয়া তাতে অনুষ্ঠিত হৈছে আৰু মই ভাবোঁ যে মানুহৰ মাটিকালি যিহেতু কমি আহিছে আজিকালি গতিকে বিবাহ ভৱন এটা খুবেই প্ৰয়োজন আছিলে আৰু এইটো মই 10 কোটি টকা ব্যয় সাপেক্ষে মই বিধায়ক থাকোঁতে এইটো নিৰ্মাণ কৰি দিছিলোঁ আৰু তাত এতিয়া বিবাহ ভৱন আৰম্ভ হৈছে শুনি ভাল লাগিলে আৰু লগতে এতিয়া তাত এটা বেংক এটা প্ৰতিষ্ঠান এটা তাত অনাৰ কাৰণে ইতিমধ্যে যোগাযোগ চলি আছে আৰু তাত ব্যৱসায় আৰম্ভ কৰাৰ কাৰণে ইতিমধ্যে কেইবাজন ব্যৱসায়ীৰ লগত ইতিমধ্যে চুক্তিপত্ৰ হৈছে। তাত এটা অসুবিধা এটা আছিলে লিফ্টখন তাত মানে লগোৱা হোৱা নাছিলে। এতিয়া লিফ্টখন লগোৱাৰ কাৰণে পৌৰসভাই ইতিমধ্যে দায়িত্ব গ্ৰহণ কৰিছে। মই ভাবোঁ যে ছিগনেচাৰ প্ৰজেক্টৰ যিটো উদ্দেশ্য আছিলে উদ্দেশ্যটো আগন্তুক দিনত ফলৱৰ্তী হ'ব সফল হ'ব। এই যি তেওঁলোকে ডেভেলপ কৰিলে এই ডেভেলপৰ লগতে আজি পৌৰসভাই মোক আহ্বান জনাইছিলে যে আমাৰ যিখন মানে চিভিল হস্পিটেলখন মানে কেতিয়া আৰম্ভ কৰিব এই বিষয়ে মোক মানে আজি কমিশ্যনাৰসকলে চেয়াৰমেন ভাইচ চেয়াৰমেনকে আদি কৰি কমিশ্যনাৰসকলে মোক জনাইছিলে আৰু তৎকালীনভাৱে মই তাৰে পৰা সভাকক্ষৰ পৰাই আমাৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহৰ লগত আলোচনা কৰিছোঁ যে তাতে সোনকালে যাতে ষ্টাফ যাতে দিয়ে আৰু তেওঁৰ লগে লগে তৎকালীনভাৱে মই কথাষাৰ আগন্তুক দিনত ষ্টাফ দিম বুলি ইতিমধ্যে আজি জনাইছে। আৰু লগতে আমাৰ যিটো ইতিমধ্যে 5 কোটি টকা ব্যয় হৈছিলে আমাৰ যি গান্ধী ভৱনৰ কামটো অৰ্ধনিৰ্মিত হৈ আছিলে আৰু তাত মানে আৰু প্ৰায় 3 কোটি টকামান প্ৰয়োজন হ'ব বুলি মই আজি যিহেতু গান্ধী ভৱনৰ কথাটো মিউনিচিপালিটি উলিয়াইছিলে মই তাৰে সভাৰ পৰাই আমাৰ যি কৌশিক ৰয় আৰ্বান ডেভেলপমেণ্ট মিনিষ্টাৰ তেখেতকো মই ইতিমধ্যে মই আহ্বান জনাইছোঁ যে আমাক অতিৰিক্ত 3 কোটি টকা মুকলি কৰি দি যাতে আমি যাতে তাত এয়াৰ কণ্ডিশ্যনকে আদি কৰি চিটিং প্ৰভিজনকে আদি কৰি যাতে এইটো সম্পূৰ্ণ কৰি পেলাই যাতে গান্ধী হলটো নিৰ্মাণ কৰি ৰাইজক উৎসৰ্গা কৰিব পাৰোঁ তাৰ কাৰণে দুয়োগৰাকী মন্ত্ৰী অশোক সিংহাল আৰু মন্ত্ৰী কৌশিক ৰয়ৰ লগতো মই ইতিমধ্যে আলোচনা কৰি পেলাই এই কামখিনি আগন্তুক দিনত আমি লৈ যোৱাৰ কাৰণে প্ৰক্ৰিয়া এটা হাতত লৈছোঁ। সামগ্ৰিকভাৱে নিশ্চিত ওপৰত পূৰ্বতো 10 বছৰ ধৰি সৰভোগ টাউনৰ উন্নয়নত জড়িত হৈ আছিলোঁ আৰু এইবাৰ পুনৰ সৰভোগ টাউনৰ লগত উন্নয়নত জড়িত হ'বলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। নিশ্চিত ওপৰত আগন্তুক দিনত সৰভোগ টাউনখন এটা ভাল দিশত এটা গতি কৰিব। আজি মই ভৱানীপুৰ সৰভোগৰ বিধায়কৰ দায়িত্ব লোৱাৰ পিছত মই গড়কাপ্তানি বিভাগৰ লগত বহিব পৰা নাছিলোঁ কাৰণ কিয় বিভিন্ন ৰাস্তা ঘাটকে আদি কৰি আমাৰ ইয়াতে যি অসম চৰকাৰে যি আবণ্টন দিছিলে এই আবণ্টন দিয়া ৰাস্তাসমূহৰ প্ৰগ্ৰেছ কি যে ফিজিকেল প্ৰগ্ৰেছ কিমান ফাইনেন্সিয়েল প্ৰগ্ৰেছ কিমান কামৰ কোৱালিটি কি কাৰণ কিয় যিহেতু বহুকেইটা কামৰ কাৰণে ইতিমধ্যে মোৰ তাতে অভিযোগো আহিছে কামৰ কোৱালিটি ভাল হোৱা নাই বুলি গতিকে সেইবোৰ কামৰ বিষয়ে আজি পৰ্যালোচনা কৰাৰ কাৰণে আজি গড়কাপ্তানি পথ বিভাগৰ লগত এখন আজি আমি ৰিভিউ মিটিং আজি অনুষ্ঠিত কৰিছোঁ আৰু এই ৰিভিউ মিটিঙত যিখিনি কমপ্লেইন থকা যিখিনি আছে সেইখিনি কমপ্লেইনবোৰ যাতে আগন্তুক দিনত যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ। যিবোৰ ৰাস্তা কাম ইতিমধ্যে বেয়াকৈ বনালে সেই বেয়াকৈ বনোৱা ৰাস্তাখিনি যাতে ঠিকাদাৰৰ জৰিয়তে যাতে পুনৰ নিৰ্মাণ কৰিব পৰা যায় তাৰ কাৰণে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ আৰু প্ৰয়োজন সাপেক্ষে যদি ঠিকাদাৰে যদি কামখিনি যদি পুনৰ নিৰ্মাণ নকৰে তেতিয়াহ'লে তেওঁক মানে ব্লেকলিষ্টেড কৰাৰ কাৰণে ইতিমধ্যে মই তেওঁলোকক মই আহ্বান জনাইছোঁ। ইয়াতে বিধায়ক হোৱাৰ পিছত এইখন প্ৰথম মোৰ গড়কাপ্তানি বিভাগৰ পথ বিভাগৰ লগত প্ৰথম পৰ্যালোচনা সভা
আৰু আগন্তুক দিনতো এনেকুৱা পৰ্যালোচনা সভা প্ৰতিটো বিভাগৰ লগত আমি অনুষ্ঠিত কৰিম।